হে গাইজ স্বাগতম জনাইছোঁ 2022 বৰ্ষৰ মোৰ প্ৰথমটো ভিডিঅ'লৈ পোনপ্ৰথমে পলমকৈ হ'লেও সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে অসমত বাস কৰা প্ৰতিজন অসমীয়ালৈ মাঘ বিহুৰ আগতীয়াকৈ বহুত বহুত শুভেচ্ছা। আমি আছোঁ এতিয়া পথাৰত আৰু জানে নলবাৰীত অলপ আধুনিকতাৰ প্ৰভাৱটো বেছি টাউনৰ ফালে, কিন্তু সৰুৰ পৰা সংস্কৃতিটো ৰখাৰ চেষ্টা কৰি আছোঁ আৰু আজিও নাৰা চাৰা কাটোঁ আৰু আমাৰ অইনটো আছে। তাৰপিছত পুঁজি চুজি বান্ধিম, চাই থাকক ক'ত কেনেকৈ বিহু পালন কৰোঁ, চাই থাকক। আমি আহিলোঁ এতিয়া অইনথেৰ বাৰীত আৰু ইয়াতে পুঁজিৰ কাৰণে বাঁহ কাটি আছোঁ আৰু বাৰীৰ বতৰ যিহেতু এনেকৈ ওচৰতে পোৱা যাব আৰু গতিকে চাই থাকক। আজি উৰুকা আৰু চাওঁ আৰু কি দেখাব পাৰোঁ। আজি বজাৰ চজাৰ মানে আগতে 31 ডিচেম্বৰৰ বজাৰখন দেখিছোঁ, আজি অলপ ভালকৈ দেখাব ট্ৰাই কৰিম। আৰু কালি পুজিটো বনোৱা হৈছে অলৰেডি, ভেলাঘৰটো বনাব আছে আৰু প্লাষ্টিক দি দিছিলোঁ কালি পুজিত। কি একদম ডাঙৰ বহিৰা, মানে প্ৰথমবাৰ উৰুকাৰ আগত ইমান ডাঙৰ বহিৰা দেখিছোঁ। পূৰা কভাৰ কৰি দিছোঁ, হ'লে অলপ ভিজছে। মাছ আহিছে, মাছ চাব হওক এতিয়া। কি আছে কি দাম নাই কওকচোন অলপ। মাছত ধৰি লওক চিতলৰ কেজি তোমাৰ 700 আৰু কেজি 1300। এই আছিল উৰুকাৰ বজাৰ আৰু এতিয়া আমি আমাৰ বহুত চোপা আছে, তো দুটা বোলে একদম বোম ভেলাঘৰ বনাইছি দুটা চোপাত, গতিকে আমি তাকে যাম। আৰু ময়ো অলপ টেন ধান কৰি বনাইছোঁ যাওঁ কিবা কিবি, গতিকে বলক চাই আহোঁগৈ কি বনাইছোঁ। গোহাঁইপাৰাত আৰু গোহাঁইপাৰাত বোলে অংশুমানহঁতে বোলে এইবাৰ সেই কৰিছে আৰু কি বোলে নাও এখন বোলে বনাইছে ভেলাঘৰৰ। হয় না, নাও বনাইছোঁ না? নাও কিয় বনালা? এনে আৰু বৰষুণ চৰষুণ আহিব বুলি গম পাইছিলা নেকি? যোৱাবাৰতকৈ অলপ বেলেগ কৈছে, বেলেগতকৈ বেলেগ, গতিকে চাওঁ বলক আৰু নাওখন কেনেকৈ বনাইছে। অলপমান বেলেগ নাম তো ভেলাঘৰত ফুল পাৰ্টিৰ বাবে ৰেডি। কয়গাল এই ক'ল্ড ড্ৰিংকছ অ'কে অ'কে। অ'কে বলক টেক্সি হ'ব, এতিয়া মানুহ হাজাৰ আছে ৰখি। এয়া জুই মানুহ আছে, চকু আছে, হয় নাহা নাই। ফুল পাৰ্টি হ'ব কিয়া গেম। তো অলপ পাৰ্টি চাৰ্টি কৰি লওঁ উৰুকা বুলি, মানে খল কি খাব আৰু তো ভাত চাত নাখাওঁ আৰু, গতিকে এনেই নৰ্মেল বস্তু অলপ।
তো আজিৰ উৰুকাৰ নিশা কেপচিৰ সৈতে গাইছ এটা যাদু চক আব্ৰাকা জাব্ৰা গিলি গিলি গাইছ সুপ্ৰভাত সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া আমি আমাৰ চুপাৰ পুঁজিটো চাব যাওঁ আৰু কি কৰি আছে তাৰপিছত আহি পেলাই এইটো চলাই আছোঁ গতিকে বলক আজি বতৰটো সঁচাই কৈছোঁ কি মজা বতৰ একদম চক পথৰৰ পুঁজি জ্বলা হ'ল এতিয়া আমাৰ ঘৰতটো জ্বলাব লাগে গতিকে যাব লাগে সোনকাল এই চক ধোৱা ধোৱা গৈছে একদম জ্বলি আছে বলক বলক আমাৰতো জ্বলাবলৈ ফাটি আছে বলক বলক এই বিহু আজি আমাৰ দি অসমীয়া দি শেষত আকৌ এবাৰ সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু মেজিৰ জুইত আমাৰ সকলোৰে দুখ কষ্ট যন্ত্ৰণা বা সমাজত ঘটি থকা সকলো বেয়া কামবোৰ জ্বলি ভস্মীভূত হওক সকলোৰে ভাল হওক আমাৰ জীৱনটো ৰঙীন হৈ উঠক তাকে কামনা কৰিলোঁ আৰু দক আৰু মই চাহ খাওঁ আৰু জুই জ্বলি আছে গাইছ আমি এতিয়া আছোঁ পাগলদিয়া ৰিজৰ্টত আৰু সোঁফালে পাগলদিয়া মহোৎসৱ চলি আছে আৰু আজি ভিডিঅ'টো শেষত মোৰ দুটামান কথা ক'ব লগা আছিল মানে বৰ্তমান সময়ত বহুতে ষ্টেটাছত দিয়ে বা ফেচবুকত দিয়ে বোলে জয়াই অসম ইটো কৰিম কিন্তু হাতে কামে একো নকৰে আচলতে আজিৰ সময়ত বহুতো ডেকাই বিহুক লৈ বহুত অৱহেলা কৰে কিছু সংখ্যকে গতিকে সকলোৱে ওলাই আহিব লাগে আৰু বিহুটোক বা নিজৰ জাতীয় উৎসৱটোক উদযাপন কৰিব লাগে আৰু কিছুমান ছোৱালী আছে যে মাক দেউতাকে নাইবা পেহাক মাকে বনোৱা পিঠা লাড়ু বনাই পেলাই হোৱাটছআপৰ ষ্টেটাছ ফালে এনে নহয় মইনাহঁত তোমালোকে নিজে বনোৱাৰ চেষ্টা কৰা কাৰণ সংস্কৃতিটো নিজৰ আৰু তাক অটুট ৰখাৰ চেষ্টা কৰিব লাগে সকলোৱে গতিকে হাতে কামে কৰাৰ চেষ্টা কৰিব লাগে সকলোৱে হোৱাটছআপৰ ষ্টেটাছত বা ফেচবুকত নহয় এইখিনিয়ে ক'ব লগা আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব এইখিনিয়ে জয় আই অসম